ফ্ৰেণ্ডছ মই তফাজুল আপোনালোকে চাই আছে আমাৰ চেনেল টিএইচ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ 2022-23 বৰ্ষৰ ঘৰৰ লিষ্টত নাম আপোনালোকৰ আছে নে নাই কেনেদৰে চাব এই ভিডিঅ'টোৰ জৰিয়তে মই সম্পূৰ্ণকৈ দেখাই দিম ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঘৰৰ লিষ্টত নাম আছে নে নাই দুটা পদ্ধতিৰে চাব পাৰি এটা হ'ল অফলাইন এটা হ'ল অনলাইন যদি আপুনি অনলাইন পদ্ধতিত চাব বিচাৰে তেনেহলে আপোনাৰ ওচৰত এটা ৰেজিষ্টাৰ নাম্বাৰ হ'ব লাগিব আৰু সেই ৰেজিষ্টাৰ নাম্বাৰটো আপুনি পঞ্চায়তৰ পৰা আনিব লাগিব পঞ্চায়তত আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰটো বৰ্তমান আছে আৰু যদি অফলাইন চাব বিচাৰে তেনেহলে আপুনি পঞ্চায়তত গৈ চাব পাৰিব আপুনি পঞ্চায়তত গৈ ৰেজিষ্টাৰ নাম্বাৰটো আনি মোবাইলত চোৱাতকৈ আপুনি পঞ্চায়তত গৈ ডাইৰেক্টলি চাই আহিব পাৰিব ইয়াতে অনলাইনত এটা সুবিধা আছে যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ নাই তেনেহলে কেনেদৰে চাব সেই পদ্ধতি মই আপোনালোকক দেখাই দিছো কিন্তু এটি বৰ্তমানলৈকে তাত কোনো ধৰণৰ আপডেট হোৱা নাই আপডেট হলে আপোনালোকে নিজে নিজে চাই ল'ব পাৰিব এটো কেনেদৰে চাই আপোনালোকে এতিয়া শিকি ৰাখক প্ৰথমতে আপোনালোকে এই পেজটোলৈ আহিব লাগিব ডেসক্ৰিপচনত এটা লিংক দিয়া আছে লিংকত ক্লিক কৰিলে আপোনালোকে এই পেজটোলৈ আহিব পাৰিব এতিয়া ইয়াতে লিখা আছে এবাউটৰ কাষত আৱাস সফট সেই অপচনত আপোনালোকে ক্লিক কৰি দিব লাগিব তাৰ পিছত ৰিপৰ্ট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো এনেকৈ খোল খাব এতিয়া অলপ তলফালে আহিব ইয়াতে এইচ নম্বৰত লিখা আছে সোশিয়েল অডিট ৰিপৰ্টছ ইয়াৰ তলত থকা বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশনত ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ এই পেজটো খোল খাব এতিয়া অলপ তলফালে আহিব ইয়াতে আপুনি কিছুমান বস্তু সিলেক্ট কৰিব লাগিব প্ৰথমতে আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব সিলেক্ট হোৱাৰ পিছত আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট হোৱাৰ পিছত আপুনি আপোনাৰ সমষ্টিটো সিলেক্ট কৰি ল'ব সমষ্টি সিলেক্ট হোৱাৰ পিছত আপুনি পঞ্চায়তটো সিলেক্ট কৰি ল'ব লাগিব পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে চনটো সিলেক্ট কৰি ল'ব লাগিব ইয়াতে আপুনি যেতিয়া 2021-22 সিলেক্ট কৰে তেনেহলে আপোনাৰ লিষ্টখন আহিব আৰু যদি আপুনি 2022-2023 সিলেক্ট কৰে আপোনাৰ লিষ্টখন নাহে কিয়নো এতিয়ালৈ কোনো ধৰণৰ আপডেট কৰা নাই যেতিয়া আপডেট কৰিব তেতিয়া ইয়াতে আহি যাব আপোনাৰ ওচৰত কোনো ধৰণৰ ৰেজিষ্টাৰ নাম্বাৰ নালাগে কিন্তু এতিয়া আপুনি অফলাইনতে চোৱাৰ সুবিধাটো আছে আপুনি অফলাইনত গৈ চাই আহিব পাৰিব আপোনাৰ 2022-23ত মই ক্লিক কৰি দেখাই দিছো 2022-23ত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে কেপচা কোডৰ আগতে আপুনি ইয়াতে এটো লিখিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামিনটো সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত আপুনি কেপচা কোডটো ইয়াতে দিব লাগিব ইয়াতে আছে 94-30 ইয়াতে আপুনি এনসাৰটো বহাই দিয়াৰ পিছত সাবমিট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে লিখিছে ডাটা নট ফাউণ্ড মানে এতিয়ালৈ আপডেট হোৱা নাই সেইবাবে ডাটা নট ফাউণ্ড লিখা আছে আপুনি এই সিস্টেমটো শিকি লওক ইয়াৰ পিছত আপোনালোকে নিজে নিজে চাই থাকিব পাৰিব ইয়াৰ পৰা চেক কৰি ল'ব পাৰিব যেতিয়া ইয়াতে আপডেট দিয়ে ভিডিওটো বনোৱাৰ মেইন উদ্দেশ্য মোৰ এইটোৱে বহুতে ইউটিউবত ভিডিও দি আছে 2022-23 চনৰ চৰকাৰী ঘৰৰ লিষ্টখনৰ বিষয়ে কিন্তু আপোনালোকে এই দুটা যি পদ্ধতি মই কৈছো অফলাইন আৰু অনলাইন এই অনলাইন পদ্ধতিটোত আপোনালোকে এনেকৈ নিজে চাব পাৰিব পিছত আৰু অফলাইন পদ্ধতিটোত আপোনালোকে পঞ্চায়তত গৈহে চাব পাৰিব আৰু যদি আপোনালোকে পঞ্চায়তত যাবই পাৰে তেনেহলে তাৰ পৰা ৰেজিষ্টাৰ নাম্বাৰ আনি ইয়াত চোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে আপোনালোকে ডাইৰেক্ট অফলাইনতে চাই আহিব পাৰিব আৰু অনলাইনত চালে আপোনালোকে অলপ ওয়েট কৰিব লাগিব ইয়াতে আপোনালোকে চাব পাৰিব যেতিয়া ইয়াতে আপডেট দি দিয়ে গতিকে আপোনালোকে কথাখিনি মই শিকাই থৈ দিলো আপোনালোকে পিছত চাব পাৰিব ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ জয় অসম।